पॉलिटिकल पर्सन होके व्यक्ति आदमी होके हमने अभी काम कर रहे हैं, प्योरली नॉन पॉलिटिकल। अभी कोई पॉलिटिकल पार्टी के साथ मेरा अटैचमेंट नहीं है, कोई संपर्क नहीं है। तो इस टाइम में सिंह जी ने हमको बोला था জাতীয়তাবাদী শিবিৰৰ ব্যক্তি আঞ্চলিকতাবাদ ধাৰাৰ লগত বিশ্বাসী এজন ব্যক্তি, কিন্তু এই ৰাষ্ট্ৰীয়তাবাদ বিশ্বাস কৰি পেলাই মই কেনেকৈ আহিলোঁ 2000 চনৰ পৰা 2023 লৈকে এই যি মোৰ ৰাজনৈতিক কৰ্তৃপক্ষ ৰাজনৈতিক ক্ষেত্ৰখনৰ মই যি কৰ্তৃপক্ষ মই কাৰণ ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰৱেশ কৰি পেলাই মই মানুহবিলাকৰ নেতাবিলাকৰ যি চৰিত্ৰ যি বৈশিষ্ট্য সেইখিনি মই অধ্যয়ন কৰিবলৈ সক্ষম হৈছোঁ। সেয়াই মোৰ কাৰণে আনন্দ, যদিও তিক্ততা পাইছোঁ। কংগ্ৰেছ দলত অহাৰ আগতে যথেষ্ট আলোচনা বিলোচনা কৰিছোঁ, বিভিন্ন ৰাজনৈতিক দলবিলাকে আমন্ত্ৰণ কৰিছে এবং লগত আলোচনা বিলোচনা কৰিছোঁ, যথেষ্ট অভিজ্ঞতা হৈছে। এটা দল আহিছিল দিল্লীৰ পৰা, আপুনি অসমৰ দায়িত্ব ল'ব লাগে। মই ক'লো চাওক অসমৰ দায়িত্ব লওক, কিন্তু অসমখনৰ দায়িত্ব লোৱাৰ লগে লগে অৰ্থনৈতিক দিশটো আপোনালোকে যে 500 কোটি পেকেজ অসমৰ কাৰণে চিন্তা কৰিব পাৰে এই দলটোৱে, যে আপুনি আমাৰ জনক বাজি পেলাই যি বিচাৰে তাকে দিবলৈ প্ৰস্তুত। ইয়াত মই এটা কথা বুজিবলৈ, এই কথাটো মই এইকাৰণে ক'ব বিচাৰিছোঁ যে আজিকালি বহুত ৰাজনৈতিক নেতাৰ দৃষ্টিভংগীবিলাক দেশৰ উন্নয়নৰ কাৰণে নহয়, দলৰ উন্নয়নৰ কাৰণে নহয়, ব্যক্তিৰ স্বাৰ্থ, নিজৰ ব্যক্তিগত স্বাৰ্থ উন্নয়নৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰে। এই কথাখিনি মই তাত উপলব্ধি কৰিলোঁ। তাৰপিছত লাহে লাহে আলোচনা হ'ল। প্ৰথমতে মই ক'লো বাদ দিবলৈ চেষ্টা কৰাটো ভাল নেকি, তেওঁ বৌদ্ধিক দল নাই। তাৰপিছত আকৌ ক'লো, তেতিয়া মোৰ কিউবিলাক উঠি গ'ল, গৈ গৈ লাহে লাহে বাদ দিবলৈ চেষ্টা কৰাৰ পিছত আহি বাদ দিয়া, বাদ দিবলৈ চেষ্টা কৰা, অহাকালি বাদ দিয়া, তেনেকুৱা দৃষ্টিভংগী মই লৈ ল'লোঁ। লোৱাৰ পিছত তেওঁ আকৌ কি কৰিলে, মই তেওঁ বাৰে বাৰে কৈ থাকিলোঁ, তেতিয়া তেওঁ আকৌ তেওঁ ভাবিছে প্ৰবীণতাক মই কেনেকৈ কংগ্ৰেছৰ দিব পাৰোঁ। মোৰ এই দীপজ্যোতি চৌধুৰী আৰু হেমন্ত অধিকাৰী লগাই দিছে। তাৰমানে মই তেতিয়ালৈকে ভবা নাই যে মই সাংঘাতিক ভীতি খাপ মানে চকৰি ভীতি এটা জলমাত লৈ ঘূৰি আছে, এই যে চকুত থাকি বুকুত কামুৰি আছে সেইজন দীপ চৌধুৰীয়ে। আমাৰ দীপজ্যোতি চৌধুৰীয়ে ধন্যবাদ জনাইছোঁ, কংগ্ৰেছ দলক সহায় কৰা। তাৰপিছত আৰু এটা কথা মই ক'ব লাগিব, ভূপেন বৰা ডাঙৰীয়া, তেওঁক মই বহুত আগতে লগ পাইছোঁ। লগ পোৱাৰ সময়ত তেওঁ মোক বাৰে বাৰে কৈছিল, এতিয়া আমি নহয়, ব্যক্তি নহয়,